হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হেল্ল' বন্ধু বান্ধৱীসকল এয়া হৈছে মোৰ খুৰা ছোৱালী একেবাৰে সৰু ভণ্টিজনী একেবাৰে সৰু খুৰাৰ সৰু ছোৱালীজনী বাৰু যি কি নহওক বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই গতিকে আজি ভাবিলোঁ এটা ঘৰুৱা ব্লগকে দিওঁ সেইকাৰণে ভিডিঅ'টো খাই বৈ আজৰি হৈ দুপৰীয়া 2টা বাজিছে এতিয়া 2টা বজাত ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ আৰু মই আছোঁহি মাৰ ঘৰত এজনী চব কেনেকৈ পাহৰি থাকিলে ব্লগ বনালে এনেকুৱাই হয় মোৰ ভিডিঅ' মই মানে কি ক'ম কি নক'মকৈ কথাবোৰ পাহৰি থাকোঁ দুবাৰ তিনিবাৰ মানে কি ক'ম আৰু বাদ দিয়ক এইবোৰ মই মাহঁতৰ ঘৰত আছোঁহি আৰু এই মাহঁতৰ ঘৰত মই দিনৰ দিনটো অকলে থাকিবলগীয়া হয় মা দেউতা ৰাতিপুৱাই ওলাই যায় আৰু মাক থ'বলৈ গৈ ভাইটিয়ে গোটেই দিনৰ দিনটো মানে নাহে কেতিয়াবা আহে কেতিয়াবা মাক লৈ একেবাৰে আহে আকৌ মানে পিছবেলা আৰু 2-3টামান বজাত এতিয়া মই তাকে গোটেই দিনৰ দিনটো মানে অকলেই থাকোঁ মাহঁতৰ ঘৰত বেটিক লৈ আৰু স্কুলৰ পৰা আহি মাহীকেইজনী আহে আৰু বেটিক ল'বলৈ সেই দেখিছেনে মাহীকেইজনী কি পিন্ধাই থৈছে এনেকুৱাবোৰে কৰি থাকে আৰু বেটিৰ লগত এবাৰ কইনা সজাব এবাৰ কিবা কৰিব এই মানে কি লটি ঘটিখন কৰি থাকে আৰু তাহাঁতে মাহীকেইজনী স্কুলৰ পৰা আহি তাকে এনেই আৰু আমাৰ বেটিৰ লগত কি কেনেদৰে খেলে কি কৰে মাহীকেইজনীয়ে কি কৰোঁ কি নকৰোঁ সকলো অহালৈকে ৰাতিলৈকে কি হয় আমাৰ পৰিস্থিতিবোৰ সেইবিলাক এনেই আৰু এটা ব্লগ দিওঁ তাকে আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো শেষৰলৈকে চাব সেইটো এটা মোৰ খুৰা ল'ৰা স্কুলৰ পৰা আহিছে আমাৰ বেটিক দেখি ৰৈ দিলে আহিলা কৈ দিয়া টুপু টুপুকৈ উঠিলা তুমি বাবা টুপু কৰিলা আমাৰ বেটি ধুনা হাঁহি দিয়াচোন এবাৰ হাঁহি দিয়া বেটি হাঁহি দিয়া খুব ভাল পায় এজনী মাহীয়েকক নিজৰ নিচিনা সৰু মৰু পায় যে খুব ভাল পায় যাব লাগে যাব লাগে নিদো যাবলৈ যা যোৱা ফুফু যাব এই চেণ্ডেল হৈ পৰিলে চেণ্ডেল লাগিব নাই লাগিব বাই বাই যোৱা বাই 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 এইবিলাকে বাই বাই খুব ভাল পায় ফুৰিব পালে দিয়া খুব ভাল পায় ফুৰিব পালে ন যোৱা বাই বাই লৈ যোৱা অকণমান ফুৰাই আনা ৰাস্তাত এইফালে দেখুৱা বেটি হাঁহি গৈছে খুব ভাল লাগিছে ফুৰিব ন ফুৰিব পালে খুব ভাল লাগে বেটিক এতিয়া ওলাই নিলে যিহেতু মই অলপ চাহ খাই লওঁ বুলি ভাবিছোঁ চাহ খাই লওঁ এতিয়া মাও আহিলে যিহেতু কামৰ পৰা মায়ে মই একাপ চাহ খাই লওঁ আমাৰ মায়ে এনেকৈ গ্ৰীণ টি বনাই ফ্লাক্সতে সুমিয়াই থৈ দিয়ে যাৰ যেতিয়া ইচ্ছা খাব পাৰে আৰু এইফালে বাটাৰ উলিয়াই ল'লোঁ মায়ে ব্ৰেড লৈ আহিছিলে আহোঁতে খুলি লৈছোঁ এটা থৈ দিওঁ চাহ ৰেডি চামুচ এখন লাগিব নহয় এয়া মাৰ আৰু মোৰ চাহ খাই লওঁগে চাহ আৰু ইয়াত বেটিয়ে খেলা এইবিলাক দেখিছেনে সেই বেটিয়ে খেলা এইবিলাক বস্তু পৰি আছে আৰু এয়া মাহীয়ে ক'লেও এই বেটিক ফুৰাবলৈ ওলাই লৈ গৈছে যে তাইলৈও আনি থৈছোঁ এইবিলাক আহি খাব আৰু বেটিক বাবা ইমানকৈ ফুফু কৰিলা ব'লা
গ'লে যাম বোলা ইমানকে ফুফু কৰিলে আহা বা খুব ফূৰ্তি ন ক'ত যোৱা মা হা আমাক বন্দী কৰি দিলে তেতিয়া আকৌ ফুফু যায় আইতা ফুফু যায় আকৌ এজনী মাহীয়েক ল'লে এবাৰ এবাৰ এজনী মাহী লগত ফুৰিবাগে নেকি এজনী হৈছে সেই সৰু মাহীয়েকজনীৰ বাইক ফুপা কৰিছা বেটি এবাৰ আমাক কইনা সজাম এইফালে দেউতাও পালেহি বাবা আমার বাচ্চা কইনা কইনা ককা আহিলে বেটি এইটো ককা কইনা বাবা কইনা কইনা ককা আহিলে কোকা 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 বাবা কি পিন্ধাই দিলে মাহী এইটো মাহী কি পিন্ধাই দিলে বাবা বাবা Đến mình đi, đến mình ơi, Bạn thân nhiều. Bạn thân nhiều. কি হল কি কি ক'ত যাবা আকৌ ক'ত যাবা তুমি ক'ত যাবা কেনেকুৱা কৰিছে যে না এই খেলিব বিচাৰিছে আইও দেহা পঢ়িছা আজি শনিবাৰ যে হয় নাই কাইলৈ স্কুল বন্ধ দেওবাৰ সেইকাৰণে আহিয়ে ল'লে আৰু ঐ আমাৰ ঘৰত আজি চাউল নাই নহয় খাবলৈ গম পাইছ নাই হে কি খাবি নাই পোৱা লঘোণে থাকিব লাগিব যে থাকিবি সেয়া আৰু হোমৱৰ্ক কৰিছা নেকি এইখিনি অঁ কৰি লোৱা এইটো মানে সপ্তাহত ৰুটিন বুলি ক'ব পাৰি আৰু যে শনিবাৰে কোনোবা নহয় কোনোবা এটা থাকিব দেওবাৰে স্কুল বন্ধ পায় যে ভাগিনী এজনী আছে যে সেইকাৰণে বেছি আৰু সিহঁতৰ কি হৈ গ'ল বেটি ৰাতি হৈ গ'ল মোমায়েকে মুখখন ঘূৰি দিছে চাওক মুখখন দেখা এবাৰ অকল শিকোলা কৰি থাকে বেটিও ফূৰ্তি পাইছে ভিডিঅ'টো অন কৰাৰ লগে লগে মোমায়েকে হাউতকৈ ঘূৰি দিলে বেটি ফূৰ্তি পাইছে এইফালে আমাৰ মায়ে ৰাতি যোগাৰ কৰিলে এয়া এতিয়া বেটিৰ কাৰণে বেটিৰ জলপানটো বনাই লওঁ ৰাতিৰ আহাৰটো তাৰ ভৰসা নাই টোপনি যাবগৈ পাৰে সেইকাৰণে এতিয়া আইতাকে খেলাই থাকোঁতে মই এইটো বনাই লওঁ দুচামুচে দিওঁ আৰু খাবা বেটি খানা খাব দেই তুমি নিজে খাবা নেকি ৰ'বা আকৌ মই খুৱাই দিওঁ তুমি ডাঙৰ হ'লে নিজে খাবা ৰ'বা আমাৰ লগত যোগাযোগ ৰাখি আছে তেওঁলোকে মৰম মিলি সাপোৰ্ট কিন্তু এতিয়া ভয়ত মুখ খতম কৰি দিলে আমাৰ ধুন মানুহে বেটিক খুৱাই ল'লোঁ এতিয়া চিন্তা নাই আৰু তাই টোপনি গ'লেও মই অলপ আগত এওঁ ফোন কৰিলোঁ যে ডিউটিৰ পৰা পালেহি নাই বোলো এওঁ কৈছে নাই পোৱাগৈ নাই বাছৰ পৰা নামিছোঁ আৰু পামগৈ এতিয়া এনেকৈ ক'লে মই ভাবিলোঁ সেই ফ্ৰেছ হৈ লওক অলপ পিছত ফোন কৰিম তাৰপিছত এওঁ আকৌ অলপ আগত মোক ফোন কৰিছে হেৰি বোলে বাথৰুমৰ গিজাৰ চুইচটো দি দিয়াচোন
মই গম পালোঁ আৰু তেতিয়া যে এওঁ আহি আছে মানে কেতিয়াও নকয় মানে আগতীয়াকৈ যে মই যাম বা গৈ আছোঁ কি কাৰণে নকয় তেওঁ সেইটো মানে এইটো আদত মই এৰাব নোৱাৰিছোঁ আৰু যে অহা আগত মোক এবাৰ ক'ব বা জনাব মোক নাই মানে নকয় কেতিয়াবা মন গ'লে কয় প্ৰায় মানে মোক তেনেকুৱাই কৰে যে আহি থাকিলে নকয় ডাইৰেক্ট কয় গেটখন খোলাচোন বাহিৰত বা এই গিজাৰ চুইচটো দি দিয়াচোন নহ'লে কিবা এটা আমুক কৰি থোৱাচোন তেনেকৈ কয় মানে মই এইটো স্বভাৱ মানে এৰাব নোৱাৰিছোঁ এওঁ কি জানি এতিয়া জীয়েকলে মনত পৰিলে চাগে হঠাতে মোলৈতো মনত নপৰে বাৰু সেইটো মই জানো জীয়েকলে মনত পৰিলে চাগে হঠাতে ডিউটিৰ পৰা আহি ডাইৰেক্ট ইয়ালৈ গুচি আহিলে তাৰপৰা সেই এতিয়া বাথৰুমত সোমাই আছে মই দেখুৱাই আছোঁ বাৰু আপোনালোকক খাব পাৰিলে বুলি বাপেকে মানে যি পায় টিকেট খুৱাই থাকে কি যে হ'ব খাব নেপাবহে যেন ডাঙৰ হয় খুৱাই থাকিব ইটো সিটো যি এইডোখৰ থাকি গ'ল কেনেকৈ কওঁ অঁ এনেকৈ নে লাগে চিপছ নোখোৱাব না এইজনী ভিনিকে অনা চিপছ খাই আছে এইজনী মই সকলোৱে চবে এতিয়া গম পাব যে তোমাক গম পাইছে নাই খকুনি ভুটুনি বুলি ভালে হৈ যাব জয়া আকৌ খেল অকল খেল মানে মই গাই গৰু নহয় নহয় কি গাই গৈ সেনেকৈ খাই নেকি কোনে নাথাকে মোৰ মাহীকে কি ফূৰ্তি দেউতাকক পায় আহা আহা খালিটো দিলে তোমাক সেনেকুৱা কথা সেনেকুৱা কথা আমি খাই বৈ আজৰি হ'লোঁ আৰু খোৱাখিনি বাৰু আপোনালোকক নেদেখালোঁ তাকে এতিয়া খাই বৈ আজৰি হৈ এতিয়া শুম আৰু তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ দি যাওঁ বুলি আশা ৰাখিলোঁ তেন্তে আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই